হাই ফ্ৰেণ্ডছ, ভালনে সকলোৰে? মই আছোঁ মোৰ বন্ধু এজনৰ ঘৰত আৰু তাৰ ঘৰৰ ওচৰত অলপ পৰিৱেশটো দেখাবলৈ আপোনালোকক চেষ্টা কৰোঁ। এতিয়া ৰাতিপুৱা হৈ আছে, জাষ্ট শুই উঠিছোঁ মাত্ৰ আৰু বৰষুণো দি আছে। নাজানো কেনেকুৱা হ'ব, তো তাৰ মাজতে আপোনালোকক যিখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰোঁ। এই বৰষুণৰ মাজতে অলপ যি পাৰোঁ ভিডিঅ' বনাওঁ আৰু যাবগৈও লাগিব ইয়াৰ পৰা সোনকালে। তো যিমানখিনি পাৰোঁ দেখাওঁ আপোনালোকক। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি এতিয়া আহিলোঁ এয়া পাহাৰৰ ওপৰত। তো বৰষুণ দিয়ে আছে, অকণমান বৰষুণ দিছে। তো তাৰ মাজতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু নাজানো কেনেকুৱা হ'ব, চাওক আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। তো ফ্ৰেণ্ডছ, যিহেতু বৰষুণ দি আছে তাৰ কাৰণে কেমেৰাও ইমান ভালদৰে দেখা নাপাব, কেমেৰা কোৱালিটি ইমান ঠিক নহ'ব আৰু যাবগৈ লাগিব ইয়াৰ পৰা, যিহেতু সময় অলপ কম আছে। তো নাজানো আৰু চাই থাকক শেষলৈ। তো ফ্ৰেণ্ডছ, লগৰজন আৰু মই এতিয়া আহিলোঁ তাৰ ঘৰৰ পৰা, পাহাৰৰ পৰা এতিয়া নামি আছোঁ ইয়াৰ মই। তাৰপিছত এতিয়া কাম আছে, তো আমি কামত যাম। কামবিলাক কৰি তাৰপিছত আৰু যদি এতিয়া অলপ বতৰটো ভাল কৰিছে, বতৰটো যদি আকৌ বেয়া কৰে, বৰষুণ দিয়ে, তেতিয়া ভিডিঅ' বনোৱা নহ'ব আৰু বহুতকেইটা কাম আছে, তাতেও বিজি থাকিম। তো তাৰ মাজতে যিমানখিনি পাৰোঁ দেখাম আপোনালোকক। তো ফ্ৰেণ্ডছ, আমি ইমান সময় কামত বিজি থাকিলোঁ আৰু বৰষুণ দিলে, তাৰ কাৰণে ভিডিঅ' বনোৱা নহ'ল। এতিয়া অলপ বতৰটো ভাল কৰিলে, বৰষুণ অলপ কমিছে, তাৰ কাৰণে যিহেতু অলপ সময় পালোঁ, সেইকাৰণে অলপ ভিডিঅ' কৰিলোঁ। এতিয়া হ'ল তো এনেকৈ অলপ সময় পোৱাৰ কাৰণে আৰু বৰষুণ আহিলে সেইকাৰণে তাৰ লগত ফুৰিবলৈ আহিলোঁ। তো অলপ তাৰ পৰিৱেশটো দেখালোঁ। তো ফ্ৰেণ্ডছ, এতিয়া মই ঘৰ গৈ আছোঁ। এয়া হ'ল শৰাইঘাট দলং। যিহেতু মই 9 ক্লাছত আহি আছোঁ, তাৰ কাৰণে ইমান ভালকৈ ভিডিঅ' বনোৱা নহ'ব আৰু তেতিয়াহ'লে দলংখন অলপ দেখাই দিওঁ আপোনালোকক। তাৰ কাৰণে অলপ ভিডিঅ'টো বনালোঁ আৰু যিহেতু 9 ক্লাছ হয়, তো ভিডিঅ' বনোৱা নহ'ব আৰু ভিডিঅ' বনোৱা অলপ প্ৰব্লেম হয়, জানে আপোনালোকে। আৰু এতিয়া লগৰজনৰ ঘৰত গ'ল, মই এতিয়া ঘৰত গৈ আছোঁ। তো ঘৰত গৈ ভিডিঅ' কৰি আছোঁ আৰু মাজত ভিডিঅ' বনোৱা নহ'ব চাগে, শেষলৈ ভিডিঅ' তো ফ্ৰেণ্ডছ, মই এতিয়া ঘৰ পালোঁ। তাৰপিছত ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া আবেলি হ'বৰে হ'ল। আজিৰ দিনটো যিহেতু বহুত বৰষুণ দি আছিলে, সেইকাৰণে ভালদৰে ভিডিঅ' বনোৱা নহ'ল আৰু দিনটো বহুত ব্যস্তৰ মাজতো আছিলোঁ। তো
তো ইমান ভালকৈ ভিডিঅ' বনাব নহ'লে আৰু তো ভিডিঅ'টো যিহেতু সমাপ্ত হোৱা নাছিলে তো এইখিনি তেতিয়া সমাপ্ত কৰোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। তো আজিলৈ আৰু এটা নতুন ভিডিঅ' এটা সকলো পাম। তো বাই বাই। ভিডিঅ'টো শেষ হোৱা নাই, মানে কি ভিডিঅ'টো শেষ হ'ল বাৰু। মানে কথাটো হ'ল কি এই ভিডিঅ'টো মই এতিয়া কৰা নহয়, এতিয়া মোটামুটি 3 মাহমান আগতে কৰা ভিডিঅ'। তো মই মানে এডিট কৰা নাছিলোঁ, মানে ভিডিঅ'টো দিবলৈ হোৱা নাছিলে। তো এতিয়া দিলোঁ, মানে 3 মাহমান আগৰ ভিডিঅ' হয় এইটো। এতিয়াতো ধৰ প্ৰায় বন্ধই হৈ আছে, ক'তো যাবই পোৱা নাই। তো এইটো বহুত দিন আগৰ ভিডিঅ' হয়, এডিট কৰা হোৱা নাছিলে। তো দি দিলোঁ আৰু এতিয়া।